অঁ লেবাৰবোৰ বোলে পে'মেণ্ট হোৱা নাই, পে'মেণ্ট বোলে কৰি দিবা আকৌ। আৰু হেৰি নহয়, ব্ৰিজখন সোনকালে উলিয়াই দিয়া। আৰু শুনা, আমাৰ কামটোৰ ওচৰতে যে থকা পূজা কমিটিখন, সিহঁতে 10,000 টকা আমাক হেৰি কালেকশ্যনৰ কাৰণে সুধিছে। সেইটো দি দিবা কালেকশ্যনটো, ঠিক আছে? অ'কে, বাই। আইদেউ চাহখিনি খাওক, মই বজাৰৰ পৰা আহোঁগৈ। ৰ'বাচোন, মাইনা খোৱা বস্তুবিলাক আছেনে? বাটাৰ বিস্কুট একো নাই। লৈ আহা। ৰ'বাচোন হোৱানা, এই কৌশিক বোলাজনক মাতা বুলি ক'বাচোন তুমি। মই তাক ইমান ফোন কৰি আছোঁ, ফোনত পোৱা নাই জানানে? তাক মাতা বুলি ক'বা। হয়। ঠিকে আছে। কি হ'ল আজি তোমাৰ? তুমি দেখোন আজি সোনকালে ঘৰ সোমালাহি। কিয়? তোমাৰ কিবা সন্দেহ উপজিছে নেকি? নাই উপজা। তেন্তে মই ক'ব বিচাৰিছোঁ, দিনৰ দিনটো 24 ঘণ্টাই যিজন মানুহ টকা আৰু বিজনেছৰ পিছত ঘূৰি ফুৰে, আজি সেই মানুহজনে গধূলি নহওঁতে যে ঘৰ সোমালাহি, তোমাৰ মই সেইটো কথাত আচৰিত হৈছোঁ। আচৰিত আচৰিত কথা। টকা আৰু বিজনেছ পৰা এইখন ঘৰত একো দিয়া নাই। তুমি ক'ব পাৰিবা নেকি মই মদৰ লাগি মাতা হৈ ৰাতি এইখন ঘৰত সোমাইছো? নে তুমি ক'ব পাৰিবা কেতিয়াবা মই কোনোবা নাৰীৰ লগত অবৈধ সম্পৰ্ক ৰক্ষা কৰিছো বুলি? নোৱাৰো ক'ব। তুমি পৰিয়ালৰ খবৰ ৰাখিছানে? তুমি ঘৰখনৰ খবৰ ৰাখিছানে? মইনাৰ কি হ'বলৈ গৈ আছে তুমি এবাৰ ভাবিছানে? মইনা? মইনা তাৰ দিনে দিনে পাগলামিবোৰ বাঢ়ি গৈছে। কি হৈছে তাৰ? সি কয় তাৰ বোলে মই মা নহয়, তুমি বোলে তাৰ দেউতা নহয়, তাৰ বোলে বেলেগ মাক দেউতাক আছে। এইবিলাক তাক আকৌ চিকিৎসাৰ কাৰণে বাহিৰলৈ নিব লাগিব। নহয়। তুমি কি ক'ব বিচাৰিছা? ডাক্তৰৰ মতে সকলোবোৰ ঠিকে আছে, তাৰ কোনো বেমাৰ নাই। সি মাত্ৰ মনে বিচৰা বস্তুটো বিচাৰি চিন্তা কৰি মন মাৰি বহি থাকে। তেন্তে কি বিচাৰিছে? সি আচল মাক বাপেকক বিচাৰি পুথিমাৰীলৈ যাবলৈ বিচাৰে। সি বন্ধ কৰা। বলিয়া হোৱা নাইতো নে তাৰ লগতে তোমাকো বাহিৰৰ ডক্তৰক দেখুৱাবলৈ লৈ যাব লাগিব? মইনা, তোৰ হৈছে কি? নাই হোৱা আকৌ। হৈছে? আজিকালি তই বোলে দিনৰ দিনটো মন মাৰি বহি থাক, ভাল ধৰণে খোৱা বোৱা নকৰ, পঢ়া শুনা নকৰ। আচলতে তোৰ হৈছে কি? একো হোৱা নাই। একো হোৱা নাই বুলি ক'লেই হ'ল নে? তেনেহ'লে কিয় দিনৰ দিনটো মন মাৰি নিজৰ কথাতে তুমি সোমাই থাক? মোক পুথিমাৰীলৈ লৈ ব'লা, মই তালৈ যাম। কিয়? মোৰ আপোন ঘৰলৈ, য'ত মোৰ মা আছে, য'ত মোৰ দেউতা আছে। তেওঁলোকে মোক মৰমতে সুধিব, তুমি ক'ত আছিলা ইমান দিনে প্ৰিয়ম?
একো হোৱা নাই এই সকলোবোৰ তোমালোকৰ মনৰ ভ্ৰম অঁ যদি সকলোবোৰ মিছাই তেনেহ'লে তাৰ মুখৰ পৰা মা শব্দটো কিয় নোহোৱা হৈ গৈছে 10 বছৰৰ মূৰত মা শব্দটো পাইছিলোঁ সেইটো এতিয়া নোহোৱা হৈ যাব ধৰিছে কোৱা তুমি এইবোৰ মিছা বুলি আহ মনে মনে থাকা এই মুহূৰ্তত মই একো কথা শুনিব বিচৰা নাই তেন্তে কি শুনিব বিচাৰিছা তুমি কোৱা তাৰ আচল মাক বাপেকক পুথিমাৰীলৈ গৈ দেখুৱাবলৈ যোৱা বুলি মানুহে গম পালে মানুহে আমাক হাঁহিব আমি মানুহৰ আগত কেনেকৈ মুখ দেখুৱাম আমাৰ একমাত্ৰ বাবাটো ঠিক হ'ব লাগিব ঠিক কেনেকৈ হয় সেয়া সময়ত দেখা যাব আৰু যদি নহয় হ'ব তোমাৰ পাপাই তোমাৰ নামত উইল কৰি দিয়া বিশাল সম্পত্তিৰ অহংকাৰ এৰা আৰু লগতে তোমাৰ এই ডক্টৰেট ডিগ্ৰী আৰু যে তুমি যি বিজনেছ চম্ভালি আছা তাৰ গৌৰৱ এৰা আৰু তুমি তোমাৰ খিয়াল খুচিবিলাক এৰি পেলাই পৰিয়ালৰ কথা চিন্তা কৰিবলৈ লোৱা নহ'লে এই সংসাৰৰ কোনো মূল্য নাথাকিব তাক পুনৰ বাহিৰলৈ ন্যায় নিনিয়াটো এইটো আপোনালোকৰ ব্যক্তিগত কথা 11মান বছৰ বয়সলৈ ঠিকেই আছিলে আজি কিছুদিন আগত পোৱা সৰু দুৰ্ঘটনাৰ পৰা তাৰ পুনৰ বেমাৰটো আৰম্ভ হয় আপোনালোকে প্ৰকৃততে এই সমস্যাটোক কি বুলি ক'ব খোজে আমি কৈছোৱে মিষ্টাৰ শইকীয়া তাৰ কোনো মানসিক সমস্যা নাই কিন্তু কি জানে ই কোৱা সকলো কথা হেনো পূৰ্বজনক হয় ব্যক্তিৰ পুনৰ্জন্ম হোৱাটো একো আচৰিত কথা নহয় আমাৰ চিকিৎসা বিজ্ঞানৰ এতিয়ালৈকে তেনে কোনো মতামত আগবঢ়োৱা নাই কিন্তু শেহতীয়াভাৱে পুনৰ্জন্মৰ অলেখ উদাহৰণ আছে আৰু ইয়াক অধ্যয়ন কৰিবলৈ বিভিন্ন বৈজ্ঞানিকৰ দল আগবাঢ়ি আহিছে তাক লৈ বহুত সমস্যাত পৰিছোঁ ডাক্তৰ আমাৰ বিশাল সা সম্পত্তি মান সন্মানৰ প্ৰশ্নই আমাক দেখা দিছে ডাক্তৰ এয়া সকলো বুজিছোঁ আমি কি কৰা উচিত অলপ ধৈৰ্য ধৰকচোন আপোনালোকৰ সমস্যাটো নিশ্চয় সমাধান হ'ব তেন্তে কওক ডাক্তৰ আপোনাৰ হাতত কি উপায় আছে আমি পুনৰ্জন্ম সম্বন্ধে কোনো চিকিৎসা নকৰোঁ মই ব্যক্তিগতভাৱে আপোনালোকক কওঁ যদি সি ক'ৰবাত যাব ইচ্ছা কৰে যাব দিব পাৰে আৰু যদি তাক কিবা তাৰ আৱশ্যকীয় বস্তু লাগে আপোনালোকে দিব পাৰে সময়ত দেখিব সি আকৌ আগৰ দৰে হৈ উঠিব সি যে তাৰ পূৰ্বজন্মৰ মাক বাপেকক বিচাৰিছে বিচাৰিব পাৰে যদি এবাৰ দেখুৱাই আনক Kubot ase firigoti tul khadapna dohi sai hon ei hopun tito kotheru anu bukure apun nalage ama aru bikhat pora ibot sui eta hahi eta khadu hokolote boy দাদাগিরি বচ্চ